কি খবৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। লাষ্ট ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে অসম পুলিচত। মাৰ্চ মাহৰ পিছত তোমালোকৰ 0 ভেকেঞ্চি হ'বলৈ গৈ আছে অসম আৰক্ষীত। জয় হিন্দ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মই অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। নতুনকৈ যদি মোৰ ইউটিউব চেনেলত কোনোবা ভিজিট কৰিছে, প্লিজ ছাবস্ক্ৰাইব কৰিব, দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰত্যেকটো ডিফেন্সৰ খবৰ প্ৰথম পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, দেন মৰম কৰি যাব। তো কাষতে থকা বেল আইকনটো বজাই ৰাখিব, তেতিয়াহে আপোনালোকে নতুন নতুন ইনফৰমেশ্যন পাই থাকিব মোৰ চেনেলটোত। তো অৱশ্যে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কিহৰ ওপৰত আজি ভিডিঅ'টো হ'বলৈ গৈ আছে, চ' আপোনালোকে দেখা পাই আপোনালোকে গমেই পাইছা। তো পলম নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। লাগি থাকক ভিডিঅ'টো। বন্ধুসকল, এতিয়ালৈকে যিহেতু তোমালোকৰ আছাম পুলিচৰ এডমিট কাৰ্ড ৰিলিজ হোৱা নাই, তো কেতিয়ালৈকে তোমালোকৰ ৰিলিজ হোৱাৰ চান্স আছে। বন্ধুসকল, তোমালোকে সকলোৱে জানা যে আছাম পুলিচৰ 5663টা পোষ্ট তোমালোকৰ অনলাইন হৈছিলে। আজি অনলাইন খতম হোৱা তোমালোকৰ 1.5 মাহ হ'বলৈ গৈ আছে। তো তোমালোকৰ এডমিট কাৰ্ড এতিয়ালৈকে ৰিলিজ হোৱা নাই। তো কিয় ৰিলিজ হোৱা নাই, কি কাৰণ? বন্ধুসকল, তোমালোকে সকলোৱে গম পোৱা যে আজি 2 বা 3 দিন আগত তোমালোকৰ জিপি সিং ছাৰে আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ একাউণ্টত টুইট কৰিছে যে তোমালোকৰ 28,000 প্ৰমোচন ভেকেঞ্চি পাইছে। তাত তোমালোকৰ ভেকেঞ্চি বহুতখিনি খালী হৈ গৈছে। 7,553টা ভেকেঞ্চি তোমালোকৰ খালী হৈ আছে আছাম পুলিচত। বহুতখিনি ভেকেঞ্চি খালী হৈ আছে আছাম পুলিচত। তাত তোমালোকৰ আৰু এতিয়া নতুনকৈ তোমালোকৰ এপ্লাই হ'বনে তোমালোকৰ প্লাছ হ'ব? বহুতৰে মনত এটা কনফিউজ লাগি আছে। বন্ধুসকল, তোমালোকে এটা বস্তু মন কৰিবা যে তোমালোকৰ SSC তোমালোকৰ যেনেকৈ ধৰণৰ মানে পষ্টখিনি প্লাছ হয়, ঠিক তেনেদৰে এইবাৰ আছাম পুলিচত বহুতখিনি পষ্ট প্লাছ হ'ব AB UB। তো কিহৰ কাৰণে কৈছে মই তোমালোকক? বন্ধুসকল, তোমালোকে সকলো জনা যে এটা ইণ্টাৰভিউ পাতিলে বহুত লাখ লাখ টকা খৰচা হয়। তো তাৰ কাৰণে বন্ধুসকল তোমালোকক মই কৈছোঁ, তোমালোকৰ যিটো 5563টা পোষ্ট তোমালোকৰ আছাম পুলিচৰ AB UB কামাণ্ডো সকলোখিনি গৃহ বিভাগত যিমানখিনি পোষ্ট আছিলে, সেইখিনি তোমালোকৰ এডমিট কাৰ্ড এতিয়ালৈকে ৰিলিজ হোৱা নাই। তো ৰিলিজ নোহোৱা কাৰণ এইটোৱে যে তোমালোকৰ যিহেতু ভেকেঞ্চি প্ৰমোচন পাইছে, তাৰ পৰাই তোমালোকৰ পদ এড কৰি দিয়াৰ বহুতখিনি চান্স আছে। তো কিমানখিনি তোমালোকৰ পদ মানে বৃদ্ধি পাব আৰু কিমানখিনি পদ তোমালোকৰ প্লাছ হ'ব, মই তোমালোকক A to Z জনাম। বন্ধুসকল, লাগি থকা ভিডিঅ'টো স্কিপ নকৰিবা। বন্ধুসকল, তোমালোকে সকলো জানা যে তোমালোকৰ যেতিয়া তোমালোকৰ আছাম পুলিচত এপ্লাই হৈছিলে, তাত তোমালোকৰ এপ্লিকেশ্যনত লেখা আছিলে, এপ্লিকেশ্যন ফৰ্মখনত লেখা আছিলে যে তোমালোকৰ মানে পষ্টখিনি বাঢ়ি যোৱাৰ এটা চান্স আছে, সেনেকৈ তোমালোকৰ লেখা আছিলে। চ' তাৰ কাৰণে তোমালোকৰ বহুত বেছি এটা ভাল খবৰ, যিহেতু তোমালোকৰ SSC কনষ্টেবল GD তোমালোকৰ পষ্টখিনি বাঢ়ি যায়, তোমালোকৰ বহুতখিনি পষ্ট বাঢ়ি যায়। ঠিক তেনেদৰে এইবাৰ আছাম পুলিচৰ পষ্টখিনি বাঢ়ি যাব। তো হেমন্ত বিশ্ব শৰ্মা ছাৰে আৰু জিপি সিং ছাৰে যিহেতু টুইট কৰিছিলে যে প্ৰমোচন ভেকেঞ্চি হৈ গ'ল, তাত তোমালোকৰ ভেকেঞ্চি বহুতখিনি খালী হ'ল। খালী হৈ যোৱাৰ কাৰণে তোমালোকৰ পদখিনি এড কৰি দিব আছাম পুলিচত AB UB। বেছি নহয়, হয়তো তোমালোকৰ 1,000-1,500মান পষ্ট তোমালোকৰ প্লাছ কৰি দিয়া এটা চান্স আছে। তো কিহৰ কাৰণে কৈছোঁ? ৰিক্ৰুটমেণ্টটো ডাঙৰ হ'বলৈ গৈ আছে, যিহেতু হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ মুখেদি কৈছিলে যে 31 মাৰ্চৰ পিছত আমাৰ 0 ভেকেঞ্চি হ'বলৈ গৈ আছে অসম আৰক্ষীত, আৰু অসমত যিমানখিনি চাকৰি আছে তাৰ কাৰণে তোমালোকৰ ইণ্টাৰভিউ পাতিব লাগিলে বহুত লাখ লাখ টকা খৰচা হয়। তাৰ কাৰণে তোমালোকৰ ভেকেঞ্চিখিনি অকণমান বাঢ়ি যোৱাৰ এটা চান্স আছে এইকেইদিনৰ ভিতৰতে। যিহেতু তোমালোকৰ ইলেকশ্যনৰ আগতে তোমালোকৰ আছাম পুলিচত এডমিট কাৰ্ড আহিব। তোমালোকে যদি প্ৰেক্টিছ কৰা নাই, তোমালোকে প্ৰেক্টিছ কৰি থাকা। তোমালোকে নিশ্চয় তোমালোকে ফিজিকেল টেষ্ট এটা ভাল নম্বৰ পাবলৈ সক্ষম পাবা, আৰু ফিজিকেল টেষ্টত ভাল এটা নম্বৰ পাবলৈ সক্ষম হ'লেহে তোমালোকে ৰিটেন টেষ্ট দিবলৈ পাবা, কাট অফত তোমালোকৰ নাম আহিব। তাৰ কাৰণে তোমালোকে টেনশ্যন নল'বা। অকল এডমিট কাৰ্ড যেতিয়া আহিব, তোমালোকে কেৱল প্ৰেক্টিছ কৰি থাকা। যদি প্ৰেক্টিছ কৰা নাই এতিয়ালৈকে, যদি প্ৰেক্টিছ কৰা বাদ দিছা এডমিট কাৰ্ড নাহে বুলি, তোমালোকে কাৰো কথা নুশুনিবা। চ' তোমালোকে নিজৰ কামত ফ'কাছ কৰা। তোমালোকে এডমিট কাৰ্ড আহিব বুলি প্ৰেক্টিছ কৰি থাকা, তোমালোকে নিশ্চয় এটা ভাল নম্বৰ উঠাবলৈ সক্ষম হ'বা। বন্ধুসকল, ভিডিঅ'টো মই এইটো কাৰণে বনাইছিলোঁ। বন্ধুসকল, তোমালোকে বহুত ইউটিউবাৰে মানে বহুত কথা কৈ আছে, চ' মই নাম নকওঁ। আৰু বহুত ইউটিউবাৰে মানে কি ডাউন কৰি আছে কেণ্ডিডেটবোৰক। তাৰ কাৰণে বহুত কেণ্ডিডেটে মানে কি আজিকালি ফিল্ডত অহা বাদ দিছে। আমাৰ গ্ৰাউণ্ডখনতে মই যাই থকা ৰানিংখনতে বহুত ল'ৰা মানে কি কমি গ'ল। অনলি এতিয়া 2জন ল'ৰা আমি প্ৰেক্টিছ কৰিব যাওঁ। তো তাৰ কাৰণে কৈছোঁ তোমালোকে প্ৰেক্টিছ কৰিব আহি যোৱা, নহ'লে তোমালোকে পাছত পস্তাবা। ইউটিউবৰ ভিডিঅ' চাই পেলাই তোমালোকে প্ৰেক্টিছ নকৰাকৈ থাকিলে তোমালোকে পাছত কিন্তু পস্তাবা। তাৰ কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ। বন্ধুসকল, টেনশ্যন নল'বা। তোমালোকৰ এডমিট কাৰ্ড ইলেকশ্যনৰ আগতে আহিব, আৰু 31 মাৰ্চৰ পিছতে তোমালোকে এপইণ্টমেণ্ট লেটাৰ পোৱাটো 100% পাবা। যিহেতু হেমন্ত বিশ্ব শৰ্মা ছাৰে যিটো কথা কয় পূৰা কৰে। তাৰ কাৰণে মই কৈছোঁ তোমালোকে প্ৰেক্টিছ কৰি যোৱা। আৰু তোমালোকক কথা দিছোঁ, তোমালোকৰ আছাম পুলিচৰ পষ্টখিনি বাঢ়িব এইবাৰ। তো কিহৰ কাৰণে কৈছোঁ মই তোমালোকক? যিহেতু তাত তোমালোকৰ ফৰ্মখনত লেখা আছিলে যে ভেকেঞ্চি বাঢ়ি যোৱাৰ এটা চান্স আছে। তাতে যিহেতু তোমালোকৰ প্ৰমোচন ভেকেঞ্চি পাই গ'ল, তাতে তোমালোকৰ পষ্টখিনি বাঢ়ি যাব। যিহেতু আৰু অকণমান পষ্ট থৈ দিব, নেক্সট তোমালোকৰ 2025 নহ'লে 26ত তোমালোকৰ অনলাইন এপ্লাই হৈ যাব। যিহেতু তোমালোকৰ বহুত ডাঙৰ এটা ভেকেঞ্চি হ'বলৈ গৈ আছে অসম আৰক্ষীত।
তাৰ কাৰণে কৈছোঁ বন্ধুসকল ভিডিঅ'টো এইটো কাৰণে বনাইছিলোঁ মই বন্ধুসকল তোমালোকে ভিডিঅ'টো চাই পেলাই অন্ততঃ এটা মনত উৎসাহ জগা যে আমি ৰানিং কৰিব লাগে লাষ্ট কৈছোঁ লাষ্ট চাকৰি এইবাৰ আছাম পুলিচত সেইটো ভাবি পেলাই তোমালোকে প্ৰেক্টিচটো কৰা বন্ধুসকল ভিডিঅ'টো এইখিনি আছিল তোমালোকক মই জনালোঁ কেনেকুৱা পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু বন্ধুসকল ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবা উঠি অহা প্ৰজন্মৰ ল'ৰা বহুতেই গম নাপায় যে আছাম পুলিচত আমি ৰানিং নকৰিলে আমি পস্তাব লাগিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবা মই তাকে কামনা কৰিছোঁ তোমালোকে মৰম দিলেহে আমাৰ ভিডিঅ' বনোৱা অকণমান চান্স হয় অন্ততঃ তোমালোকে মৰম দিলে মনটো ভাল লাগে আৰু সঁচা মানে কি কথা পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষতে থকা বেল আইকনটো বজাই ৰাখিব তেতিয়াহে তোমালোকে নতুন নতুন ইনফৰমেশ্যন পাই থাকিব মোৰ চেনেলত নতুনকৈ কিবা যদি আপডেট আহে মই তোমালোকক লগে লগে দি দিম তোমালোকে টেনশ্যন নল'বা যিহেতু মই এজন কেণ্ডিডেট তোমালোকক কেণ্ডিডেট অৱশেষত আজিলৈ এৰিছোঁ বাই বাই জয় হিন্দ বন্দে মাতৰম